আজি সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত আৰু অসম গণ মৰ্চাৰ উদ্যোগত এটা সজাতি দল আহি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগত আনুষ্ঠানিকভাৱে আলোচনাত মিলিত হয়। তেওঁলোকৰ কথা আছিলে তেওঁলোকে বিজেপিক 2021 চনৰ নিৰ্বাচনত পৰাভূত কৰিবলৈ অসমত যিমানবিলাক বিজেপি বিৰোধী শক্তি আছে তেওঁলোকক একত্ৰিত কৰি এটা আঞ্চলিক শক্তি গঠনৰ কাৰণে তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে। আমি তেওঁলোকৰ লগত আলোচনাত মিলিত হৈ এই গোটেই চেষ্টাটোক আমি শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। লগতে আমি এই কথাও স্পষ্ট কৰি দিছোঁ যে যিহেতু আমাৰ এটা সিদ্ধান্ত আছে, কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সিদ্ধান্ত লৈছে 2015 চনত আৰু 2019 চনৰ কাৰ্যনিৰ্বাহকত এটা সিদ্ধান্ত লোৱা হৈছে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা এটা বিকল্প ৰাজনৈতিক দল সৃষ্টি কৰা হ'ব, যিয়ে অসমৰ খাটি খোৱা মানুহৰ সমস্যাবিলাক আৰু অসম বিৰোধী যিমানবিলাক সিদ্ধান্ত আছে এই সিদ্ধান্তবিলাকৰ বিৰুদ্ধে মাত মাতিবৰ কাৰণে এক আঞ্চলিক শক্তিৰূপে নিজকে বিকশাই তুলিবৰ কাৰণে এটা পলিটিকেল পাৰ্টি জন্ম দিব। আৰু এই মুহূৰ্তত আমাৰ সংগঠনৰ অখিল গগৈৰ পৰা আৰম্ভ কৰি আমাৰ মূল নেতৃবৰ্গ এই মুহূৰ্তত জেলত আছে আৰু তেওঁলোক জেলত থকাৰ কাৰণে আমাৰ পলিটিকেল পাৰ্টিৰ কাম কাজবিলাক এতিয়ালৈকে যেনেকৈ আৰম্ভ হ'ব লাগিছিল ঠিক তেনেকৈ আৰম্ভ কৰিব পৰা নাই। কিন্তু আমি আশাবাদী অখিল গগৈ সহ আমাৰ সতীৰ্থসকল যেতিয়াই জেলৰ পৰা ওলাই আহিব আৰু আমাৰ আশা কৰিছোঁ অতি সোনকালে ওলাই আহিব। তেওঁলোক ওলাই অহাৰ পিছতে আমি এটা নতুন ৰাজনৈতিক বিকল্প শক্তিৰ জন্ম দিম আৰু এই ৰাজনৈতিক শক্তিয়ে অসমৰ প্ৰত্যেকটো সমস্যাৰ কাৰণে মাত মাতি নিজকে এক আঞ্চলিক দলৰ ৰূপত পৰিণত কৰিব আৰু এই কথাটো আমি তেওঁলোকক স্পষ্টভাৱে জনাই দিওঁ। আৰু তাৰ পিছতহে আমাৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব আমি এই মৰ্চাত আনুষ্ঠানিকভাৱে থাকিম নে নাথাকিম। এই কথাখিনি আমি তেওঁলোকক জনাইছোঁ আৰু আজিৰ আলোচনা যথেষ্ট সৌহাৰ্দ্যমূলক আৰু যথেষ্ট যোগাত্মক হৈছে বুলি আমি অনুভৱ কৰিছোঁ। গতিকে এই ফেচবুক লাইভৰ জৰিয়তে আপোনালোকক আমি এই কথাখিনিকে আজি হোৱা আলোচনাখিনিক আমি অৱগত কৰাইছোঁ। আমি পুনৰ দোহাৰিছোঁ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত যিটো উদ্যোগ লোৱা হৈছে অসমৰ আঞ্চলিক শক্তিবিলাক একত্ৰিত কৰিবৰ কাৰণে তাক আমি শুভেচ্ছা জনাইছোঁ। কিন্তু লগতে আমি এইটোও জনাইছোঁ যে আমাৰ সতীৰ্থসকল জেলৰ পৰা ওলোৱাৰ লগে লগে আমি এক নতুন আঞ্চলিক শক্তি গঠনৰ এক নতুন ৰাজনৈতিক দল গঠনৰ দিশে আগবাঢ়িম। ধন্যবাদ।